হাই গাইজ, আজি গৈ আছোঁ কুমাৰপুতিলৈ। কুমাৰপুতি শিৱ মন্দিৰ পাৰ হৈ যাম, ফটোশ্বুটত যাম। ফটোশ্বুট কৰি মোবাইলটো অলপ দাঙি দিয়া ওপৰত। এতিয়া মজা। ঋষিও আছে লগত। ঋষি কিবা এটা কৈ দিয়া। কোৱা, একো নাই। আমি যাম আজি ফটোশ্বুট কৰিবলৈ। ফটোশ্বুট কৰিবলৈ। আৰু মই এটা মানে ঘৰো বনাই আছোঁ, মানে মোৰ নহয়, আমাৰ খুৰাৰ ঘৰ। এই অলপ কামটো চাব লাগে। পকা মিস্ত্ৰীকেইটা চিমেণ্টো কিনি দিলোঁ ৰাতিপুৱা। কিনি দিয়াৰ পাছত বেটেৰী ৰিক্সাত পঠিয়াই দিলোঁ। আমাৰ গাঁৱৰে ল'ৰা, তাৰ নাম বিকি হয়। সি লৈ গৈছে। মই আৰু বোলো চিমেণ্ট 5 বেগ তাত দি দিবি, কাম কৰি আছে খুৰা এটা বিল্ডিঙত। বিল্ডিঙত ক'ত কি প্লাষ্টাৰ হৈ আছে, কি নাই, এইবিলাকো দেখুৱাম। আৰু ঋষিৰ বোলে হবি বোলে আৰু ইউটিউবতে আহিবলৈ মন আছিলে বোলে। গতিকে ঘূৰি বোলে পইচা কমোৱা কাৰবাৰ। তো ইউটিউব পইচাৰ কাৰণে নহয়, একচুৱেলি বোলে ফুৰিবলৈ অল ইণ্ডিয়া ফুৰিবলৈ মন বোলে, অল ইণ্ডিয়া। কথাটো তাৰো এটা হবি আছে, তাৰো আশাটো পূৰণ হওক, মই এইটো আশাবাদী। আশা কৰোঁ আৰু আশীৰ্বাদো আছে তাৰ লগত। আমাৰ গাঁৱৰ মানুহ তাক ভাল পায় বুলি। যিকোনো আৰু ভেৰি ইণ্টেলিজেণ্ট, ভেৰি ইণ্টেলিজেণ্ট পাৰ্চন। কথাটো তেনেকুৱা। চাই থাকিব ভিডিঅ'। আমি নতুন এনেকৈ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম, আৰু আমাকো অলপ ছাপোৰ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰিব, আৰু ভিডিঅ' কেনেকৈ লাগে কমেণ্ট কৰিও জনাব। লগতে আৰু এই বেল আইকন ঘণ্টিটো বজাই দিব, যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনটো পাই থাকিব। আজি দিনটো কি হ'ল চাই থাকক। ঠিক আছে, এতিয়া অলপ গৈ আছোঁ আমি অলপ দেৰি। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। পেট্ৰল ভৰাম, 110 টকা পেট্ৰল ভৰাম। চাই থাকক। মজা। এইজনকো দেখুৱাই দিয়া। আমাৰ ৰাইজক সেৱা কৰি আছে তেখেতে, হয় নাই? তোমাৰ নাম কি? বিপ্লৱ। কুমাৰপট্টি এতিয়া শিৱ মন্দিৰলৈ আহিছোঁ আমি। শিৱ মন্দিৰ এইটো চক টাৰ্ণিঙতে শিৱ মন্দিৰ পাই যাব, বুজাইছেনে? ভোলে বাবা বম বলে। এতিয়াতো আৰু বলবমৰ ছিজন চলি আছে আমাৰ। শ্ৰাৱণ মাহ ভগৱানৰ বাবাৰ দিন, এতিয়া বাবাৰ দিন। এই ভোলে বাবা ওম নমঃ শিৱায় নমঃ। মন্দিৰত আহিছ? এতিয়া আমি ক'ত যাম? এইটো কি আছিলে আমাৰ? এইটো কি জেগা? এইটো কি আছিলে? এইটো জেগাটোৰ নাম? নহয়, এইটো জেগাটোৰ নাম নাই, এইটোতো কুমাৰপট্টি হয়। এতিয়া আমি গৈ আছোঁ ক'ত? ফটোশ্বুটলৈ। যোগী বিললৈ গৈ আছোঁ। চাই থাকক। যোগী বিলত কি ধুনীয়া ধুনীয়া চিনাৰী আছে, আৰু ফটো কেইটামানো তুলিম মোৰ। চাবচোন আৰু কমেণ্ট কৰি জনাব কেনেকৈ লাগে। ভাল লাগিব। লাইফত একো নাই, লাইফত ফূৰ্তি কৰক, একো নাই ৰাইজ। মানুহ জন্ম লৈছে এদিন মৃত্যুবৰণ হ'বই। হাল বিৰা বুলি কয়, হাল বিৰা। হাল মৰা বুলি কয়, বিৰা, হাল বিৰা। এতিয়া আমি কোনফালে যাম? এইফালে যাব লাগিছিলে ন? কিন্তু কৰোণাত মাস্ক যে লগালোঁ, আৰু মাস্কখন মানে এনেকৈ এটা অভ্যাস হৈছে নহয়, খুলিবলৈ মনেই নাযায়। কেলৈ জানো মন নাযায় জানো? এইটো মানে অভ্যাস এটাই হ'ল। মানে ঘৰৰ পৰা ওলাই আহিলে ভাবিলোঁ কিবা এটা পাহৰি আহিছোঁ নিচিনাই লাগে। এই মানে অভ্যাস এটা হ'ল। এইটো ভাল হেবিট নে বেয়া হেবিট? আমি আপোনালোকে কমেণ্ট কৰি জনাবচোন। মাস্কখন এৰিবলৈ মন নাযায়। এতিয়া মানে এনেকৈ এটা অভ্যাস হৈ গৈছে। যেনেকৈ আমি ভিতৰত গেঞ্জিটো নিপিন্ধিলে ভাল নালাগে, তো তেনেকুৱাই হৈ গৈছে। এতিয়া এইটো নিপিন্ধিলে মনটোৱে ভাল নলগা হৈছে। কি ক'ব? এতিয়া চিনাৰিও চবচোন আমাৰ বাগানৰ, গোলাঘাটৰ এইটো আলমিৰা বাগানৰ চিনাৰিওকেইটা চব কেনেকৈ লাগিছে। চিনাৰিও চব আৰু ক'ব কেনেকৈ আহিব। এইপিনে ব্লগ চেনেল বনাব হ'লে ইউটিউবাৰবিলাকো কৈছোঁ। মোৰ বৰ ডাঙৰ চেনেল নহয়, আৰু কিমান ছাকচেছ হয় কিমান নহয় এইটো কথা নাই। কিন্তু মেমৰি এটা থাকিব লাগিব। এতিয়া বুঢ়া কালত বহি আৰু ভিডিঅ'কেইটা চাম। আৰু এই ঠাণ্ডা বাৰখন লৈছোঁ। ঠাণ্ডা বাৰ তেল কম হ'লে ঝাটকা মাৰি থাকে। এই প্ৰব্লেম এটা পালোঁ। প্ৰথমতে গম পালে নল'লোহেঁতেন, কিন্তু এইটো যিকোনো বস্তু মৰমত ল'লে আৰু বিকিবলৈ মন নাযায়।
মোৰ এটা অভ্যাস আছে, মোৰ গ্লেমাৰটো 15 বছৰ আছে। এই ভঙা জোতাটো কেতিয়াবা সেইটোও চলাই থওঁ, কিন্তু বিকিবলৈ মন নাই। বহুতে কয় বিকি দিয়ে। এই বাইকখনে মোৰ 100টাৰ ওপৰতে বাইকৰ দাম দিছে, বেছিয়ে দিছে। লেকিন এইটো লাকি বাইক গ্লেমাৰখন মোৰ, প্ৰথম গ্লেমাৰ ওলোৱাতে লোৱা। তাৰপাছত এইখনে লৈছিলোঁ। ইয়াৰ লুকছটো মোৰ বহুত এক্সপেক্টিভ কৰিছিলে। চবে চলাই থাকে আৰু বুলেট থাকে। বুলেটৰ ক্ৰেজিটো আমাৰ গোলাঘাটত শ্ব'ৰুম খুলিছিলে আৰু তাৰপিছতে ল'লোঁ আৰু বৰ গাড়ীৰ লাইন এইটো হ'ল জোগীবিলৰ লাইন। চাওক জোগীবিল। আজি কোনোবা আহিছে নেকি আমাৰ অসমত? কোনোবা আহিছে চাগে দেই। গাড়ীৰ লাইন চাইছে নাই জোগীবিলৰ? নতুন ধাবা এখন খুলিছে। গাড়ীৰ লাইনে মেৰাই কলাক্ষেত্ৰ। এইটো কলাক্ষেত্ৰ। বীৰংগনা সদনী কলাক্ষেত্ৰ গোলাঘাট চাই লোৱা। কিবা এটা আছে গোলাঘাটৰ বৰ ধুনীয়া জেগা আৰু আহিব। আমি গোলাঘাটৰে ল'ৰা, আমি বেলেগ টুৰিষ্ট আহিম ভালেই পাওঁ। বেলেগ ডিষ্ট্ৰিক্টৰ পৰা কোনোবা আহিলে আমি খুব ভাল পাওঁ। আহিব গোলাঘাট ডিষ্ট্ৰিক্টত আহিব আৰু কলাক্ষেত্ৰ ফালেও আহিব। বৰ ধুনীয়া চিনাৰীও আছে চাবলৈ, চিনাৰীকেইটা চাই যাব। আৰু লগতে আমাৰ ইঞ্জিনিয়াৰিং কলেজ এটাও বনিছে ইয়াত কলাক্ষেত্ৰত। ধুনীয়াটো বৰ ধুনীয়া, বৰ এভাৰগ্ৰীণ আৰু প্ৰায় গ্ৰীণ হৈ থাকে আৰু জেগাটো বৰ ধুনীয়া। খেলে মানুহ আৰু এইকেইটা ল'ৰা ছোৱালীকেইটাও খেলি আছে। ছোৱালী নাই চাগে, ল'ৰাই আছে চাগে ন? এইটো ধুনীয়া একদম। ফাইনেলি আমি আহি পাই গ'লোঁ জোগীবিল। উঠিলোঁ এইটো, কিন্তু এজন মানুহৰ এণ্ট্ৰিত 20 টকাকৈ দেই, দুজন মানুহৰ 40 টকা। জোগীবিলৰ এইটো বহুত ফেমাছ জেগা গোলাঘাট ডিষ্ট্ৰিক্টত। গতিকে অন্য বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্টৰ পৰা যদি আহে মানুহখিনি টুৰিষ্ট, আমিও ভাল পাওঁ আহক আৰু জেগাখিনিও। আৰু গতিকে মানুহ আজি অলপ মানে কি ধৰক, আজি ছানডে হ'লে মানুহ বহুত ভিৰ হ'লেহেঁতেন। গতিকে ধৰক যিমানখিনি আছে বহুতেই আছে ধৰক, বহুত বাইকখিনি আছে। বাইককেইটা দেখুৱাই দিম। বাইক আছে আৰু এইটো হ'ল বিলখন অলপ এইফালৰ পৰা দেখুৱাই দিয়াচোন। বিলটো কেনেকৈ আছে নেচাৰেল চিনেৰি হয়। নেচাৰেল, এইটো কোনো বোলে কপিৰাইট নহয়, নেচাৰেল চিনেৰি। মানে ৰ'দটো চোকা ৰ'দ ওলাইছে, সেইকাৰণে আৰু ছানগ্লাছটো লগাই লৈছোঁ ভিডিঅ'টো বনাওঁতে। তাৰপিছত ধৰক এইটো ফুলনিকেইটাও চব কি ধুনীয়া। এইটো হ'ল আপোনাৰ বগা জবা ফুল। চাইছে নাই? বগা জবা আমিতো বহুত মেক্সিমাম ৰঙা চাই থাকোঁ, কিন্তু এইটো বগা হয় চব। হোৱাইট কালাৰৰ আমিতো ৰেডেই চাই থাকোঁ। দেওবাৰে বহুত ভিৰ হয়, সৰু ল'ৰা ছোৱালীকেইটা খেলিবলৈও আহে। প্লেগ্ৰাউণ্ড আছে ইয়াত। ফূৰ্তি কৰিব লাগে, লাইফত ফূৰ্তি কৰিব লাগে। যি আছে চব দেখা যাব আৰু পাছত হৈ থাকিব আৰু। বিশেষকৈ এই পদুম ফুলটো কিন্তু বিচাৰি পাবলৈ বহুতেই টান। আৰু এইটো বিশেষ পূজাত প্ৰয়োজন হয়। এইটো হ'ল মনোকামনা পূজা। আৰু মনোকামনা পূজা এইটো ফুল নহ'লে পূজাই নহয় বোলে। এইটো পদুম ফুল লাগিবই। আৰু পদুম ফুলৰ যিটো পাত থাকে তলত, সেইবিলাক বস্তু বহুত উপকাৰিতা বস্তু, এইটো লাগিবই। আৰু পুৰুষ মানে আপোনাৰ ব্ৰাহ্মণো কয় আৰু পুৰোহিতকেইটাক সেইটো বস্তু নহ'লে আপোনাৰ পূজাই নহয়। আৰু সেইটো বহুত মূল্যৱান বস্তু ফুলটো। আৰু য'ত নহয়ও এইটো বস্তু। বহুত ডাঙৰ সাপ এটা আছে। সাপটোলৈ চালে হয়তো আপোনালোকক ভয় খাব চাগে। আপুনি চাই দিয়ক। আপুনি চাব নেকি? আপোনালোকক চাই আছোঁ। হাত দিলে চালতে নাই আপুনি চাব আহক, ওচৰলৈ আহক। সাপ কিমান ডাঙৰ সাপ। এইটো আপুনি
বিশ্বতে নাপায় বুলিয়ে কৈছোঁ বিশ্ব আপুনি য'তেই যায় এমাজনত গুচি গ'লেও নাপায় ইমান ডাঙৰ সাপ আছে চাই লওক আৰু ইমান ডাঙৰ মাছ আপুনি বিশ্বত যদি ঘূৰিও ফুৰে নহয় ইমান ডাঙৰ মাছ চাই নাপাব আপুনি চাব ভিডিঅ'টো মোৰ ঘূৰাইছে কিন্তু দেই মোৰ এইবিলাক ভাগ খাই ঘূৰিয়াই দিছোঁ চোৱা কেনে লাগিছে ঠিক আছে নাই মই ঘূৰাইছোঁ দেই লণ্ডন ব্ৰিজ নহয় নেকি লণ্ডন ব্ৰিজো পাত্তা নাপায় এখন ব্ৰিজ চাই ল'ব আহক কি এবাৰ কি হৈ আছে বহুত ধুনীয়া হৈ আছে একদম নেচাৰেল কাঠ কাঠৰ নেচাৰেল কাঠ চাব কেনেকুৱা লাগে জনাবচোন কমেণ্ট জনাব কেনেকুৱা ধুনীয়া মোবাইল পললে গেল আৰু বুলি নহয় আমি ভাৰতবৰ্ষতেই থাকোঁ কিন্তু আমাৰ নেশ্যনেল ফ্লেগ যিটো আছে নেশ্যনেল ফ্লেগখনো অলপ চাই লওক আপোনালোকে ভালকৈ কি ধুনীয়াকৈ লগাইছে আমাৰ মন্ত্ৰীয়ে লগাইছে বহুত ধুনীয়া এইটো বস্তু মোৰ খুব মানে এনেকৈ এটা বস্তু লগাইছে যাতে আমি নিজৰে প্ৰাউড ফিল কৰোঁ এনেকৈ এটা জেগাত মানে আপোনাৰ ধৰক লগাইছে লগোৱাটো মানে বহুত ধুনীয়া হৈছে প্লেচটো বহুত ধুনীয়া যোনে বাচিছে প্লেচটো কিন্তু বহুত ধুনীয়া লাগিছে একদম মিডিলত কৰিছে মিডিল হোৱাৰ কাৰণে চবচে বেষ্ট লাগিছে বতাহত কি ধুনীয়া উৰি থাকে নহয় চাবলৈ মানে এটা আকৰ্ষণীয় সৌন্দৰ্য এটা বেলেগ ধৰণৰ চাওক তাৰ মন্দিৰ এটা আছে কিন্তু বিশেষ মই জনা নাছিলোঁ প্ৰথম আহিছিলোঁ কিন্তু বহুতে কয় মন্দিৰ আছে কিন্তু মন্দিৰত বিচাৰিছোঁ কিন্তু বিচাৰি পোৱা নাই কিন্তু ঘপককৈ চালোঁ মন্দিৰটো চোৱাম আহক কেনেকুৱা লাগে মন্দিৰটো চাম আৰু বহুত পুৰণি মন্দিৰ বোলে তেখেত নহয় মানে চৰি মোৰ ভুল হৈছে কোৱাটো বাবাৰ মন্দিৰটো বোলে বহুত পুৰণি আছিলে কিন্তু মানুহে আহে বগীবিল বুলি কিন্তু আগত মানুহে মন্দিৰতে আহিছিলে তাৰপিছৰ পৰা এইবোৰ চিনাৰীটো বৰ ধুনীয়া হৈ গৈছিলে আহক দেখুৱাম বোলো মন্দিৰটো বাবাৰ মন্দিৰটো চাওঁ যোগীবিলত মেইন বাবাৰ মন্দিৰে আছিলে কিন্তু আগত মানুহে বাবাৰ মন্দিৰটোৱে আহিছিলে মানুহ কিন্তু লাহে লাহে ইয়াৰ চিনাৰিঅ'কেইটা ইমানে আকৰ্ষিত কৰিছে মানুহখিনি কিন্তু পাছত মানে বাবাকে পাহৰি গৈছে লাহে লাহে কিন্তু বাবাক পাহৰিলে নহ'ব ভগৱান হয় তেখেত যি মন যায় তাকেই কৰে আহক চাম আহক বাবাৰ মন্দিৰটো অলপ দৰ্শন কৰি আহোঁ বোলো দৰ্শন কৰোঁ বোলো বাবাৰ মন্দিৰটো বাবা স্বয়ং প্ৰকটে হৈ গৈছে চক বাবা মানুহখিনি কি পলাইছে চকে কি ডাঙৰকৈ বৰষুণ আহিছে মানুহখিনি পলাই চকে বোলে ইমান ডাঙৰ বৰষুণ দিছে তাৰ পৰা পলাই আহিছোঁ চাব আপোনালোকে ভিডিঅ'টো আৰু ক'ত আহি সোমালোঁ চহি এই আমাৰ ছাগলী ফাৰ্ম এখন আছে ভিতৰত ছাগলী ফাৰ্মলৈ ভিতৰলৈ সোমাই আহিলোঁ ছাগলী ফাৰ্মটো চাওক আমাৰ এই যে ঢেঁকী চাব আহক ঢেঁকীকেইটা ঢেঁকী চাব আহক ঢেঁকীটো কেনেকৈ আমাৰ চাউলকেইটা পিছে বিহু পিঠাই চিঠা খাবলৈ হ'লে তো আপুনি ঢেঁকীটো চাব এতিয়া এনেকুৱা বৰষুণ 2 ঘণ্টা ধৰি বহি আছোঁ যোগীবিলত ফলাকটো নহয় দে চৰি যোগীবিলত বহি আৰু 2 ঘণ্টা এই বৰষুণ কমিছে
তো গতিকে আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। তো এইটো স্থাপিত কেতিয়া হৈছিলে বেছি গম পোৱা নেকি? এইটো বৰ্ডটো আগত আছে ন, বৰ্ডটো চায়ে ক'ব লাগিব। আমাৰতো আৰু ধৰক 2017 মানত 2017 মানত মানে প্ৰশ্নবিলাক চিন নাৰাখোঁ ৰ'ব, আমি এটা চাই পিনে আপোনালোকক কনফাৰ্ম ৰিজাল্টটো জনাই দিছোঁ। তো জনাই আছোঁ আপোনাক। তো গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু লগতে আপুনি ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব নকৰিলে আমাৰ মনোবলটো ভাঙি যায়তো। ইমান কষ্টকৈ ভিডিঅ' এটা বনাইছোঁ, চাইছে নহয়, এই ৰ'দে বৰষুণে আহি বনাইছোঁ। মনটো বেয়া লাগি যায়তো ছাবস্ক্ৰাইব নকৰিলে। আৰু লগতে এই যে টিলিঙাটো যে আছে তলত, টিলিঙাটো বজাই দিব। বজালে কি হ'ব, নটিফিকেশ্যনটো নতুন নতুনকৈ পাই থাকিব, নতুন ভিডিঅ' আহি থাকিব, আৰু নটিফিকেশ্যনটো পাই থাকিব আপোনালোকে। ইয়াৰ উদ্ঘাটন 2017 চনতে হৈছিল। 2017 চন, আজিৰ পৰা ধৰক 5 বছৰ আগত। গতিকে চাব, আহিব, আপোনালোকো আহিব চাব। জেগাটো বৰ ধুনীয়া জেগা, আৰু আপোনালোকৰ মনটো ভাল লাগিব ফুৰি মেলি। বৰ ডাঙৰ এৰিয়া, আৰু বিভিন্ন ধৰণৰ নেদেখা বস্তু কিছুমানো চাব পাৰিব, আহিব। এতিয়া আমি তাৰপৰা ওলাই আহিলোঁ, গিৰিবিলৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ ভিডিঅ'টো আপলোড কৰিম, আপোনালোকে চাব। আৰু বেলেগ একো নহয়, নতুন ভিডিঅ'কেইটা চাই থাকিব মোৰ। আৰু ইনষ্টাগ্ৰামতো নতুন নতুন ভিডিঅ' অহা, ইনষ্টাগ্ৰামত ফটো পাই থাকিব, ইনষ্টাগ্ৰামত ফটো পাই থাকিব আপুনি। আৰু মই ডেইলি কি কৰোঁ, ডেইলি কি কাম কৰোঁ মই, আৰু ক'ত যাওঁ, কি খাওঁ, এইবিলাকো আপোনালোকক দেখুৱাম। ঠিক আছে ৰাইজ? তো আপোনালোকে ছাপোৰ্ট কৰিব চব। আমি এটা কাষ্টমাৰে ভগৱান, আৰু ছাবস্ক্ৰাইবে মোৰ কাৰণে ভগৱান। তো ছাবস্ক্ৰাইব থাকিলে মোৰো মনটো ভাল লাগি থাকিব। তো সেইকাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।